ইয়াতকৈ বেদনা লাগেনে ঐ জান লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব আপোনালোকক আজি আমি এখন গাঁৱৰ কাহিনীত এনে এখন গাঁৱলৈ লৈ যাব বিচাৰিছোঁ, যিখন গাঁও আজি প্ৰায় বহু বছৰ ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে। গাঁওখন হৈছে দৰং জিলাৰ উত্তৰ পশ্চিম প্ৰান্তত অৱস্থিত কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কালজুৰি গাঁও। এই গাঁওখনৰ প্ৰায়বোৰ ব্যক্তিয়ে কৃষিকৰ্মৰ লগত জড়িত। গাঁওখনৰ প্ৰতিটো পথেই কেঁচা তথা বাৰিষা হ'লেই বাট পথবোৰ বোকাময় হোৱাৰ ফলত গাঁওবাসী যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিবলগীয়া হৈছে। এটি পানী যোগান আঁচনি আছে যদিও গাঁওখনৰ নিৰ্মাণৰ 30 বছৰ পাৰ হৈ যোৱাৰ পিছতো এটুপি পানীও গাঁওবাসীয়ে খাব নোপোৱাটো এক জটিল সমস্যাৰূপে পৰিগণিত হৈছে। এটি শিয়ালকান্দা নামেৰে উল্টাখণ্ডা আছে যদিও আজি বহু বছৰে জহি হৈ যোৱাৰ ফলত গাঁওবাসীয়ে যাতায়াতৰ ক্ষেত্ৰত সমস্যাত পৰিবলগীয়া হৈছে। এই গাঁওখন নানান সমস্যাৰে জৰ্জৰিত যদিও আজি আমি আপোনালোকক প্ৰধানকৈ এটি সমস্যাৰ ওপৰত বিস্তৃতভাৱে বৰ্ণনা আগবঢ়াম। আৰু সমস্যাটি হৈছে কালজুৰি গাঁৱৰ ডিমিলা নৈৰ ওপৰত থকা জৰাজীৰ্ণ এখন বাঁহৰ দলং। এই দলংখনে কিদৰে গাঁও তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ জনসাধাৰণক জীয়াতু ভোগাই আহিছে তাৰে এখন ছবি আমি নাটকীয় ৰূপত আগবঢ়াবলৈ ওলাইছোঁ। এয়া আমাৰ ক্ষুদ্ৰ প্ৰয়াস। আহকচোন নাটকীয় ৰূপৰে উপস্থাপন কৰা এই প্ৰতিবেদনখন উপভোগ কৰোঁ। সেইদিনা আছিল আঘোণৰ এটি আবেলি। গাঁওবাসীৰ মন উদুলি মুদুলি। বিধায়ক আহিছে গাঁওবাসীৰ দুখ বুজি। নাইকিয়া হ'ব সাতাম পুৰুষে এখন কৰুণ ছবি। অতি শীঘ্ৰে ডিমিলা নৈৰ ওপৰত সাজি উলিয়াব এখন দলং পকী। ৰাইজৰ মন আজি আনন্দতে উদুলি মুদুলি। পোনপ্ৰথমে মই আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অভিনেতা বিহাৰৰ মই আপোনালোকক বহুত প্ৰতিশ্ৰুতি দি হ'লেও মই তেতিয়া কালজুৰি প্ৰভাৱ কৰিছোঁ। এনেকুৱা অৱস্থা থাকিয়ে নালাগে দলংখন মানে এনেকুৱা অৱস্থা দলংখনৰ আগতে মই যেতিয়া পাইছোঁ হয় নে নহয়? তেতিয়া মই দলংখন পাৰ হৈছিলোঁ। পাৰ হৈ দলংখন থাকোঁতে মই এনেকুৱা ভয় লাগিছিলে, মোৰ দেহাটো হৈ গৈছিলে, মই ভাবিব পাৰোঁ বহুত বেয়া লাগিছে। কাৰণ এই বিভিন্ন মানুহ অহা যোৱা কৰে আৰু যিহেতু মই যদি এইবাৰ আপোনালোকৰ আগতে শিকোঁ তেতিয়া আজিৰ এটা আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে মই এই দলংখন প্ৰথম পাব আৰু যিহেতু বিভিন্ন জেগাত যাবলগীয়া আছে সেইকাৰণে মই জৰুৰীকৈ কেইটা নমস্কাৰ। I was very, very soft and so scared when God closed down the bridge. I'm demanding the Son of God to take this matter with great importance so that the Calvary people get fulfilled with their all right. Oh, দাদা ক'ত যায়? অলপ দোকানৰ পৰা আহো ৰ'বা। তুমি ক'ত যোৱা? মই হিৰগতৰ পৰা আহো। ঠিক আছে ঠিক আছে ঠিক আছে। অ ভাইটি টেপি এটা দিয়াচোন। নালাগে দুটাই দি দিয়া। ও খুৰা এইটো দি দিলে। এইটো নালাগে। এটা মানে নিকোটিন আছে বহুত হা। এইটো খাওয়াটো বহুত বেয়া।
আৰু ইয়াতে জিৰ' নিকটিন আছে। যদি খাই এইটোৱে খাব দিবা। খুৰা, আপুনি বোলে যোৱাকালি পৰিলে? কালি পৰিলোঁ নহয়, কঁকাল বিষাই আছে এতিয়া আৰু গুৰুত্ব নাই। নিউজ মাতিবা নেকি? দিয়া মোবাইলটো দিয়া। হেল্ল' নিউজ। হিৰক, আহাচোন বহা। মোৰ তাত যাবলগীয়া আছে। নিউজটো কেতিয়া দিব? তো আজি 6টা বজাত দিব বুলি শুনিছোঁ। এই ছবি আমি দেখুৱাইছো দৰ্শকক। 25খন গাঁৱৰ বাসিন্দাৰ বিপদজনক আহ-যাহ এইদৰে আৰু একমাত্ৰ যাতায়াতৰ সম্বল এই ভঙা দলংখন। দলংখনৰ অৱস্থা চাওক। দলংখন দেখিলে অনুমান কৰিব পাৰি কিমান ভয়ংকৰ হ'ব পাৰে এই দলংখনেৰে যাতায়াত কৰাটো। ভঙা দলঙেৰে অহা যোৱা কৰিবলগীয়া হৈছে এতিয়া ৰাইজ, কাৰণ ৰাইজ উপায়বিহীন। স্থানীয় বিধায়ক কালাইগাঁও সমষ্টিৰ বিধায়ক মহোদয়ক আবেদন নিবেদন কৰা হৈছিল, তথাপি ইয়াৰ উপৰিও সাংসদ আমাৰ ৰমেন ডেকা মহোদয়কো বাৰম্বাৰ অনুৰোধ কৰা হৈছিল আমাৰ দলংখন কাঠৰ প্ৰথমতে পকী কৰিবৰ কাৰণে আমি আবেদন জনাইছিলোঁ। যদিও কাঠৰ হ'লেও আমি কিছু সকাহ পালোহেঁতেন, তথাপি আমাৰ স্থানীয় বিধায়ক মহেশ্বৰ বড়োদেৱকো দুবাৰমান এই দলংখন দেখুৱাইছিলোঁ আমি, আৰু তেওঁক আশ্বাস দিছিল। কিন্তু তেওঁৰ আশ্বাসত প্ৰত্যয় গৈ আমাৰ কালজুৰিবাসী তথা এই 25খন গাঁৱৰ মানুহে ইফালেদি যাতায়াত কৰে। বিভিন্ন সময়ত গাঁৱৰ ৰাইজে মিলি স্থানীয় বিধায়কক নিবেদন জনাই আহিছে যদিও বৰ্তমানলৈ তেওঁ গাঁওখনৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই। আনহাতে ইলেক্ট্ৰনিক প্ৰচাৰ মাধ্যম, বাতৰি কাকতৰ যোগেদি অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিছিল গাঁওবাসী, যাতে গাঁওখনৰ সমস্যাসমূহৰ প্ৰতি সঁহাৰি জনাই গাঁওখনত এখন পকী দলং নিৰ্মাণ কৰি দি দীৰ্ঘদিনীয়া সমস্যাটি সমাধান কৰি দিয়ে। কিন্তু সেই সকলোবোৰেই যেন ফুটুকাৰ ফেন হ'ল। আজিলৈ নিৰ্মাণ নহ'ল ডিমিলা ওপৰত থকা জৰাজীৰ্ণ ভঙা দলংখন। সেয়েহে গাঁওবাসী ৰাইজে অশেষ কষ্ট স্বীকাৰ কৰি নিজ গাঁঠিৰ ধন ভাঙি দলংখন বছৰ বছৰ ধৰি নিৰ্মাণ কৰি থাকিবলগীয়া হৈছে। আহকচোন আমি গাঁওখনৰ এই জ্বলন্ত সমস্যাটোৰ ওপৰত গাঁওবাসীয়ে কিনো কয় তাকেই শুনিবলৈ চেষ্টা কৰোঁ। কালজৰি গাঁওখন দৰং জিলাৰ একেবাৰে সীমামূৰীয়া গাঁও, ইফালে ওদালগুৰি জিলাৰ সীমাত অৱস্থিত। এই গাঁওখনত আজি বহুদিন ধৰি এটি ডাঙৰ সমস্যাই আমাক জুৰুলা কৰি ৰাখিছে। এই কালজৰি ডিমিলা নদীৰ দলং। এই দলংখন বিভিন্ন মন্ত্ৰী, MLA, তাৰপিছতে সাংসদ সকলোকে আমি আনি ইয়াত দেখুৱাইছোঁ, কিন্তু তেওঁলোকে কোনেও এতিয়ালৈকে আমাক এই দলংখনৰ কোনো এটা সুব্যৱস্থা কৰি দিয়া নাই। যেতিয়া আমাৰ গাঁৱতে পঞ্চায়তৰ উচ্চ পৰ্যায়ৰ আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকী আছে, তেখেতেও এটি ৰাস্তা এতিয়ালৈকে সুব্যৱস্থা কৰি দিব পৰা নাই। কালজৰি ডিমিলা নদীৰ দলং আমি ৰাইজে লগ লাগি বছৰত 3বাৰকৈ মেৰামতি কৰি কোনোমতে যাতায়াতটো কৰি থাকোঁ, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ ইমান অসুবিধা হয়, 4-5 কিলোমিটাৰ ঘূৰি আহিবলগীয়া হয়, আহি তেওঁলোকে স্কুল পঢ়িবলৈ যায়। গতিকে এই সমস্যাত আমি বিভাগীয় কৰ্তৃপক্ষক পুনৰ আহ্বান জনাওঁ চৰকাৰক, যাতে এই দলংখনৰ পুনৰ নিৰ্মাণ কৰি আমাৰ এই অতিকৈ পিছপৰা অঞ্চলটিৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰে। আৰু এটা কথা নকলে ভুল হ'ব, আমাৰ বিজেপি গভৰ্ণমেণ্টৰ আমাৰ মঙলদৈ সমষ্টিৰ MP ৰমেন ডেকা ডাঙৰীয়াকো আমি তেওঁক দেখুৱাইছোঁ, আৰু তেওঁ ইতিমধ্যে আমাক কৈছিল এই দলংখনৰ ব্যৱস্থাটো আপোনালোকে চিন্তা কৰিবই নালাগে, এই ব্যৱস্থাটো মই কৰি দিম, কিন্তু কাৰ্যত একো দেখা আমি নাপাওঁ। 1987 চনত সেই সময়ৰ অগপৰ বিধায়ক মহেন্দ্ৰ মোহন ৰায় চৌধুৰীয়ে কাঠৰ দলং এখন দিলে, কিন্তু কিছুদিন পিছত সেই কাঠৰ দলংখন ভাঙিল। ভাঙাৰ পিছত কালজুৰি ৰাইজে সেই দলংখন নিজৰ ৰাইজৰ শ্ৰমদানেৰে বাঁহৰ দলং দি বছৰত 3-4 বাৰ মেৰামতি কৰি কোনোমতে অহা যোৱা কৰিছিল। আৰু এইবেলি প্ৰবল বানপানীৰ ফলত এই দলংখন ভাঙিল, মাজৰ খুঁটা উভালি পৰিল, মাজতে খাৰ গৰু এটা পৰিল, গৰু ছাগলীবিলাক পৰিল।
আৰু মানুহো বহুত সেইদৰে ভঙা দলংখনত পৰি আঘাতপ্ৰাপ্ত হ'ল। এতিয়া কালজুৰিবাসী ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাইছে যে স্থানীয় প্ৰশাসনে যাতে এই দলংখন কাঠৰ কৰি নতুবা পকীকৰণ কৰি কালজুৰি ৰাইজৰ বহুদিনীয়া আশা আকাংক্ষা পূৰণ কৰিব।